অধরে জুরানা উখাহে মেঘ সুমে বিহে পঢ়ানা মন পক্ষী হৈ উৰে তো হেল্ল' বন্ধুসকল, মানে এনেকুৱা যদি আপোনালোকে প্ৰিভিউত দেখাৰ নিচিনা যদি ষ্টেটাছ বনাবলৈ ইচ্ছা কৰে, একেবাৰে সহজতকৈ মই আপোনালোকৰ কাৰণে এটা প্ৰিছেট লৈ আহিছোঁ। এই প্ৰিছেটৰ যোগেদি আপোনালোকে কৰিব পাৰিব। তাৰ কাৰণে এলাইট মোশ্যন এপটোত অন কৰি ল'ব আপোনালোকে। তাৰপিছত মই এটাৰ পিছত এতিয়া লোডিং লৈ আছে। লোডিঙৰ পিছত দেখা পাব যে ৰ'ব এক ছেকেণ্ড, আহি গ'ল। এতিয়া প্ৰজেক্টছত আমি ক্লিক কৰাৰ লগে লগে মই বনাই থোৱা আছে। বনাই থোৱাৰ লগে লগে ইয়াতে মই যিখিনি লিৰিক্স বা যিখিনি ইফেক্টছ মই এড কৰি দিছোঁ গোটেইখিনি মই XML হিচাপে মই দিয়া আছে ডিছক্ৰিপশ্যনত। আপোনালোকৰ যদি এইটো মানে ভাল লাগে এই ভিডিঅ'টোত, আপোনালোকে লাষ্টত যাই কেনে নিজৰ প্ৰিছেট হিচাপে এইটো ব্যৱহাৰ কৰিব পাৰিব, কাৰণ মই XML হিচাপে এইটো দিয়েই হৈছে অলৰেডি। তাৰপিছত আপোনালোকে ইয়াতে একো যেনেদৰে লিৰিক্স এড কৰা আছে গোটেইখিনি আছে। আপোনালোকে যদি ইচ্ছা কৰে নিজৰ ইচ্ছামতে সলাবও পাৰিব বা আপোনালোকে নিজৰ মতে বনাবও পাৰিব, একো তাতে প্ৰব্লেম নাথাকে। ইয়াতে নৰ্মেলি এতিয়ালৈকে যেনেকৈ ইফেক্টবিলাক আহি আছে, স্মুথলি ইফেক্ট আহিছে, তেনেকুৱা ছেইম ট্ৰেনজেকশ্যনত আপোনালোকে ভিডিঅ'বিলাক বনাব পাৰিব। তাৰ কাৰণে আপোনালোকে কোনো ধৰণৰ অসুবিধা নাপায়। সেইকাৰণে আপোনালোকৰ কাৰণে সহায় কৰিবৰ কাৰণে মই এইটো প্ৰিছেটত মই ইনক্লুড কৰিছোঁ। এতিয়া আপোনালোকৰ যিখিনি ইফেক্টছ এড হৈ আছে ইয়াতে বা যিখিনি টাইলছৰ ৰিপিটত হৈ আছে, সেইখিনি বস্তু আপোনালোকে একো কৰিব নালাগে। জাষ্ট প্ৰিছেট লিংকটো আপোনালোকে অ'পেন কৰক। অ'পেন কৰাৰ লগে লগে আপোনালোকে বিভিন্ন ধৰণৰ ট্ৰেনজেকশ্যন পাই যাব। যদি এনেকুৱা ধৰণৰ আৰু ভিডিঅ' বিচাৰে আপোনালোকে মোৰ চেনেলটো ভিজিট কৰি থাকিব, নতুন নতুন আপডেট মই দি থাকোঁ। আৰু ইয়াতে আপোনালোকে যদি এইটো ষ্টেটাছ ভাল লাগে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিৰ ভিডিঅ'টো মানে এইখিনিয়ে ক'ব লগা আছিল। আপোনালোকে এতিয়া যাওক, যাই কেনে তলত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটো ভিজিট কৰক আৰু নিজৰ। তো বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে মোকো অলপ উৎসাহ পাওঁ যাতে আপোনালোকৰ পৰা। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।